Hello everyone, welcome back to my channel. আৰু মই আজি ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰিছো আকৌ বহুত নামৰ এটা ব্লগ লৈ আহিছো আজি ব্লগটো এটা বেলেগ ষ্টাইলৰ হ'বলৈ গৈ আছে আপোনালোকে হেকলৈকে চাই থাকিব আৰু মই এতিয়া মুখখন অকমান ক্লিন কৰি লওঁ আৰু এতিয়া আমি যাবলৈ ওলাইছো বাদুলি পাৰ বজাৰ কেইটামান কৰিবলৈ আছে চাই লওঁ কি বজাৰ কৰিবলৈ আছে আৰু এয়া ধান শুকুৱাই আছে আপোনালোকে ভিডিওটো হেকলৈকে চাই যাব আৰু মই কি পাৰো আপোনালোকক অকমানকৈ দেখাবলৈ চেষ্টা কৰি যাম বাদুলি পাৰ नेशनल हाई रोड पालुही गाड़ी আমি বাদলি পাৰ পাম হি আৰু বেছি দূৰ নাই 200 মিটাৰ মান আছে আৰু পাই গলো হি বাদলি পাৰ আৰু আমি এতিয়া মোৰ কাপোৰ অলপ লবলৈ আছে হেতু কাৰণে আমি এটো সাইডে ঘুমাই আহিছো দেখম বাৰু অলপকে কি পাৰো আপোনালোকক মটৰ বিলাহী ধনিয়া হেজাবা এইটা ইয়া আমাৰ বজাৰ কৰি হৈ গৈছে এটো ইন্টাৰনেশনাল আগৰ টেট চেণ্টাৰ কাম চলাই আছে বৰ্তমান আমি এতিয়া পাই গলো হি ঘৰ বস্তু কিটা উলিয়াই লৈছো আৰু এডাল ব্ৰাছ Pond's by Beauty food. So azure sandal mekhela yes blouse bed cover ভাত পানী খাই কৈ আজৰি হৈছো আৰু বাদলিপাৰৰ পৰা ঘৰ পালোহি ঘৰ পাই একেবাৰে ভাত পানী খাই কৈ আজৰি হৈহে মই ভিডিওটো কৰিছো আৰু মই এতিয়া আহিছো বাগানলৈ আৰু এনে ঘৰত থাকি আমৈ লাগিলে হেতু কাৰণে ভাবিলো বাগান লৈ যাও বাগানখন এনে চাওঁগৈ আৰু মোৰ লগত ভন্টি এজনী আহিছে তো হে বলো আপোনালোকে ভিডিও হেকলৈকে চাই যাব আৰু এতিয়া বাগানত আমাৰ ফটো মাৰি কৰি হৈ গৈছে আৰু এতিয়া ঘৰলৈ উভতি গৈছো আৰু আমি এতিয়া ইভিনিং টাইমত অলপ ওলাই আহিছো ভাবিলো আপোনালোককো দেখুৱাও জায়গাডখৰ আৰু সুন্দৰ ধুনীয়া জায়গা লাডাখৰ ময়ুভূমিৰ মানে লাডাখৰ ফিল্ডটো আছে ময়ুভূমিৰ ফিল্ডটো আছে ধুনীয়া আমি এতিয়া বগৰী পাৰিম পাৰি বগৰী নহইলে So বন্ধু বান্ধৱী সকল আজি ভিডিওটো কেনেকা পালে জনাবলৈ নাপাহৰিব আশা কৰো আজি ভিডিওটো ভাল পালে আৰু যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু মোৰ চেনেললৈ যদি আপোনালোকে প্ৰথমবাৰ বাবে আহিছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আহিব লগা নটিফিকেশন সমূহ আপোনালোকে পাই থাকিব আৰু তেতিয়াহলে আজিলৈ ইমানতে এৰিছো